আমি গৈ আছো মামাহঁতৰ ঘৰত ন মামাহঁতৰ ঘৰত যাই আছো ন তোমাৰ ককা হ'ব মামা ককা কি মন্দিৰ এইটো বিল্লেশ্বৰ দেৱালয় বেলখৰ ন বেলখৰত বিল্লেশ্বৰ দেৱালয় মন্দিৰ পূজা চলি আছিলে আজি আমি আহিছো কিন্তু নাই আজি খতম হৈ গৈছে পিছে মন্দিৰত পূজা চলি আছে নে নাই আপোনালোকে জনাব দেই পাখন্তি পূজা চলিছিল আজি কালি পৰা ষ্টাৰ্ট হ'ব কিন্তু নাজানো আমি আজি থকা ভাবিছো দি সোমালো গৈছে নাই মানুহজনো নাই যে সেইকাৰণে ইয়াতে মানে ওচৰতে মামাহঁতৰ সেয়ে মই কৈছো পূজা আমি দেখি নাপালো আজি যোৱাকালি খতম হৈ যোৱা বুলি নাজানো যে সেইকাৰণে এতিয়া শুনিছো অহাকালিহে হ'ব বুলি অহাকালি পৰা আপুনি ষ্টাৰ্ট হ'ব অকণমান নমু কৰি দিয়া দেখা গণেশ বাবা অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ অকণমান চিন হিচাপে ৰাখি দিলোঁ দিনৰ সময়ত আহিলে ভাল লাগে ধুনীয়া পুখুৰী চুখুৰী আছে আৰু এতিয়া যাওঁ আৰু ইমান এটা ভালদৰে আমি ঘূৰা নহ'ল ৰাতি হৈ গৈছে যে এতিয়া ঘৰলৈ যাওঁ আৰু অকণমান সেৱা এটা ল'লোঁ আহিছোঁ যেতিয়া কালি আহি আমি মামাহঁতৰ ঘৰতে দৰ্জা বন্ধ আন্ধাৰ মুন্ধাৰ কতে মানুহবিলাক আছে যি দিগদাৰ কৰিছে একদম থিয় হয় মাক অকল সকলে ল'ব লাগে আমাৰ টিকলা দেৱতে আমাৰ ম'ম' খাব কোনে আনিছে দীপল কোনে আনিছে ম'ম' খা ভাল পোৱা না খাই খা এইপিনে আমাৰ চাহ মামী দিছে চাহ আহি একদম গৰম গৰম চাহ খাই দিম আৰু কি এইবিলাক লাৰু বনাইছে নেকি মামী মাংসৰ ৰেডি কৰি দি আছে আদা নহৰু চেলাই দি আছে মাংস বনাই আছে এইপিনে মায়ে চব্জি কাটি দি আছে মামাই আনিছে মাংস কি মাংস মা ছাগলী মাংস আজি আমি আহিছোঁ যে একদম খানা চলিব আৰু এইপিনে মাছ ভাজি আছে মামীয়ে দালি বহাইছে আৰু কি বনাব আৰু এইবোৰ পুৰা খানা এয়া মাছ